যদি তুমি জীৱনত সফল হ'ব বিচাৰা তেন্তে এইকেইটা কাম এতিয়াই এৰি দিয়া। দেৰিকৈ শুই থকা, দেৰিকৈ সাৰ পোৱা আৰু সময়ত কামবোৰ সম্পূৰ্ণ নকৰা, নিজৰ দায়িত্ব বুজি নোপোৱা আৰু প্ৰতিটো পৰিস্থিতিত এলাহেৰে ভৰি থকা আৰু কাইলৈৰ বাবে কামবোৰ স্থগিত ৰখা। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল নিজৰ লক্ষ্যস্থান পাহৰি যোৱাটো। আমাৰ সকলোৰে ভিতৰত এটা সপোন থাকে, সেই সপোনটো অতি মূল্যৱান। সকলোৱে সেই সপোন পূৰণ কৰিব বিচাৰে। তুমিও এই সপোনটোৰ বাবে কিবা এটা কৰা। এই জীৱনটো এনেকৈয়ে নষ্ট নকৰিবা। এই জীৱনতে তুমি লক্ষ্যস্থানত উপনীত হ'ব লাগিব। লক্ষ্যস্থানত উপনীত হ'বলৈ তুমি কিবা এটা কৰিব লাগিব। এলেহুৱা নহবা, একেবাৰে নহয়। এয়া এলেহুৱা হোৱাৰ বয়স নহয়। যদি তুমি এলেহুৱা হৈ পৰা তেন্তে তুমি বহুতবোৰ বস্তু হেৰুৱাবা, কাৰণ এয়াই সময় কিবা এটা কৰাৰ। কোৱা হয় যে জীৱনে প্ৰতিদিনে সকলোকে এক নতুন সোণালী সুযোগ দিয়ে। যিসকল বুদ্ধিমান তেওঁলোকে এই কথাত বৰ সুখী হয়। কালি যি হ'ল সেয়া হৈ গ'ল, কিন্তু আজি আমি এটা ভাল আৰম্ভণি কৰিব লাগিব। আজি আমি কিবা এটা শিকিব লাগিব আৰু আজি নিজৰ বাবে মুকলিকৈ জীয়াই থাকিব লাগিব, কাৰণ আজি আমাৰ দিন। আজি তুমি মুকলিকৈ কষ্ট কৰিব লাগিব আৰু আজি কঠোৰ পৰিশ্ৰমত কৃপণালি কৰিব নালাগিব। তুমি যি কৰিব বিচৰা তাকেই কৰিব পাৰা। তুমি সকলো লাভ কৰিব পাৰা যি তুমি বিচৰা। কষ্ট কৰিলে সকলো পাব পাৰি। তুমিও ভাবিব লাগিব যে এই জীৱনটো বহুমূলীয়া। এই জীৱনটো এটা সোণালী মুহূৰ্ত। আমি এনেকৈ বহিব নালাগে। আমি কিবা এটা কৰিব লাগিব। নিজৰ ভিতৰত উৎসাহ আনিব লাগিব। তোমাৰ ভিতৰত সেই শক্তিক জাগ্ৰত কৰিব লাগিব। তোমাৰ ভিতৰত যে কিবা এটা আছে সেইটো তুমি এই পৃথিৱীক দেখুৱাব লাগিব। বহু কাম আছে যিবোৰ কৰি সকলোকে হহাব লাগিব। বৰষুণৰ টোপোলাৰ দৰে সকলোৰে ওপৰত বৰষুণ দিব লাগিব। ফুল হৈ এই পৃথিৱীত সুগন্ধি বিয়পাই দিব লাগিব। পাহাৰৰ দৰে সকলোৰে বাবে আদৰ্শ হ'ব লাগিব, বা কাইলৈ নদীৰ দৰে বৈ গৈ থাকিব লাগিব, কাৰণ জীৱনটো সকলো সময়তে চলি আছে। তুমি যে বহুত বিশেষ এইটো তুমি পাহৰি যোৱা। তুমি এইটোও পাহৰি যোৱা যে তোমাৰ ভিতৰত বহু ক্ষমতা আছে। মাত্ৰ নিজকে চোৱা, মাত্ৰ খন্তেক সময়ৰ বাবে নিজকে চিনি পোৱা। তুমি কোন, এই জীৱনটো কি এইটো বুজি পোৱা। এই জীৱনটো কেৱল এনেকৈয়ে প্ৰতিটো দিন কটাবলৈ বনোৱা হৈছে নেকি? তোমাৰ জীৱনৰ প্ৰতিটো দিন যেন ই এক আদৰ্শ। তোমাৰ প্ৰতিটো দিন নিজৰ মাজতে আচৰিত হ'ব লাগে। সময় পাৰ হৈ গৈ আছে, প্ৰতিটো মুহূৰ্ত সলনি হৈ আছে। কিয় তুমি হতাশ হৈ বহি আছা? তুমি উঠা, কাৰণ সফলতা নিশ্চিতভাৱে সংগ্ৰামৰ জৰিয়তে লাভ কৰা যায়।